নমস্কাৰ সকলোকে আসামিজ পাঠশালালৈ মই ৰূপা গায়নে পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া বৰ্ণমালা আৰু আখৰ জুটনি শীৰ্ষক পাঠদানলানিৰ আজি তৃতীয়টো ভিডিঅ' মই আগবঢ়াবলৈ গৈছো ইতিমধ্যে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ আৰু লগতে স্বৰবৰ্ণৰ চিহ্নসমূহৰ ব্যৱহাৰ মই দুটা ভিডিঅ'ৰ যোগেদি শিকাইছো আজি তাৰ পিছতে শিকিবলগীয়া বিষয়টো হৈছে যুক্তাক্ষৰ যুক্তাক্ষৰ মানেনো কি আচলতে আমি কেতিয়াবা কিছুমান শব্দ লিখিবলৈ দুটা বা তাতকৈ বেছি ব্যঞ্জন বৰ্ণ আমি যুক্ত কৰিবলগীয়া হয় বা যোগ কৰিবলগীয়া হয় সেইবোৰকে যুক্তাক্ষৰ বুলি কয় মই ইতিমধ্যে কৈছো যে ব্যঞ্জন বৰ্ণৰ লগত যদি স্বৰবৰ্ণ যোগ কৰিবলগীয়া হয় তেতিয়া আমি স্বৰবৰ্ণৰ চিহ্নটোহে লিখো আৰু যদি ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ যোগ কৰিবলগীয়া হয় তেতিয়া আমি আখৰটো দুটা বা তাতকৈ বেছি আখৰ বা বৰ্ণ যুক্ত কৰি এটা সম্পূৰ্ণ পৃথক এটা ৰূপত লিখিবলগীয়া হয় আৰু উচ্চাৰণো হেমতে বেলেগ হয় এতিয়া সেই যুক্তাক্ষৰসমূহ কেনেকৈনো লিখিব লাগে বা কেনেকৈনো পঢ়িব লাগে সেই বিষয়ে মই ছাত্ৰ-ছাত্ৰীসকলক শিকাবলৈ আগবাঢ়িছো আজি মই ক বৰ্গৰ পৰা দন্ত্যাত বৰ্গলৈকে যিমানখিনি যুক্তাক্ষৰ আছে শিকাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমতে মই যুক্তাক্ষৰৰ এটা ধাৰণা দি ল'ব বিচাৰিছো যেনেকৈ আমি অন্ত লিখিব লাগে আমি অ দন্ত্য ন দন্ত্য ত লিখিলে নহব অনতহে হ'ব গতিকে আমি অন্ত লিখিবলৈ যাওঁতে দন্ত্য নয়তৈ আন্ত লিখিব লাগিব অ দন্ত্য নয়তৈ আন্ত এই দন্ত্য নয়তৈ আন্তটো দন্ত্য ন আৰু দন্ত্য ত যুক্ত হৈ আছে বা যুক্তাক্ষৰ হৈছে গতিকে এনে সংযুক্ত হৈ দুটা বা তাতকৈ বেছি বৰ্ণ যুক্ত হৈ বা সংযুক্ত হৈ যিবোৰ বৰ্ণ হয় সেইবোৰকে যুক্তাক্ষৰ বুলি কোৱা হয় এতিয়া মই কৰ পৰা আৰম্ভ কৰি যুক্তাক্ষৰসমূহ শিকাই যাবলৈ লৈছো প্ৰথমতে কৰ পৰাই মই আৰম্ভ কৰিছো ক যোগ ক কৰ লগত ক যোগ হলে কি হ'ব কয় কয় আক্ক এতিয়া এটো এটা মই শব্দত দেখুৱাইছো যেনে পৰিপক্ক প ৰথ হচইকাৰে ৰি প কয় কয় আক্ক পৰিপক্ক তাৰ পিছত ক যোগ মূৰ্ধন্য ত ক যোগ মূৰ্ধন্য ত এটো এনেকে পঢ়িব লাগিব কয় তয় আক্ত যেনে ট্ৰেক্টৰ মূৰ্ধন্য তয় ৰয় ত্ৰ তাত একাৰ কয় তয় আক্ত ৰ ট্ৰেক্টৰ ক যোগ দন্ত্যাত ক যোগ দন্ত্যাত ক যোগ দন্ত্যাত হলে এনেকুৱা হ'ব আখৰটো কয় তয় আক্ত এতিয়া কয় তয় আক্ত থকা এটা শব্দ যেনে খস্ৰউ কয় তয় আক্ত উক্ত ক যোগ ম ক যোগ ম ক যোগ ম হলে কয় মই আক্ম এটো এনেকে লিখিব লাগিব যেনে ৰুক্ম ৰয় হচৰ ৰু কয় মই আক্ম ৰুক্ম ক যোগ ৰ ক যোগ ৰ ক যোগ ৰ হলে এটো এনেকে লিখিব লাগিব কয় ৰয় ক্ৰ কয় ৰয় ক্ৰ যেনে বক্ৰ ব কয় ৰয় ক্ৰ বক্ৰ বা চক্ৰ প্ৰথম চ কয় ৰয় ক্ৰ চক্ৰ এনেকৈ হ'ব তাৰ পিছত আছে ক যোগ ল ক যোগ ল কয় লয় ক্ল যেনে শুক্ল তালব্য শৈশু কয় লয় ক্ল তাৰ পিছত আছে ক যোগ মূৰ্ধন্য খ ক যোগ মূৰ্ধন্য খ কৰ লগত মূৰ্ধন্য খ যুক্ত হলে ক্ষয় হয় ক্ষয় যেনে ক্ষমা ক্ষয় মত আকাৰে মা ক্ষমা ক যোগ কৰ লগত প্ৰায় ইমানখিনিয়ে তাৰ পিছত খ যোগ ৰ ক্ষয় ৰয় ক্ৰ যেনে খ্ৰীষ্টান খ
খয়ৰয় খ্ৰ তাত দীৰ্ঘইকাৰ মূৰ্ধন্য খয়তয় আস্ত তাত আকাৰ দন্তীয় ন খ্ৰীষ্টান গ যোগ দন্তীয় ধ গ যোগ দন্তীয় ধ এটো এনেকে হ'ব গয় ধয় আগধ গয় ধয় আগধ যেনে দুগ্ধ দন্তীয়া দ হচৌকাৰে দু গয় ধয় আগধ দুগ্ধ গ যোগ দন্তীয়া ন গ যোগ দন্তীয় ন গয় নয় আগ্ন যেনে অ গয় নয় আগ্ন তাত হস্যইকাৰ অগ্নি গ যোগ ম গ যোগ ম গ যোগ ম হলে হ'ব গয়ময় আগম যেনে যুগ্ম অন্ত্যস্ত যথ চৌকাৰে যু গয়ময় আগম যুগ্ম গ যোগ ৰ গ যোগ ৰ গ যোগ ৰ এনেকৈ লিখিব লাগে গয় ৰয় গ্ৰ যেনে উগ্ৰ হচৌ গয় ৰয় গ্ৰ উগ্ৰ গ যোগ ল গ যোগ ল গ যোগ ল হলে গয় লয় গ্ল যেনে গ্লানি গয় লয় গ্ল তাত আকাৰ দন্তীয় ন হস্যইকাৰে নি গ্লানি গ যোগ হস্ৰৌ গ যোগ হস্ৰৌ এটো মই ইতিমধ্যে দেখুৱাইছো আকৌ দেখুৱাইছো গ যোগ হস্ৰৌ হলে গয়ুগু যেনে গুৰু গয়ুগু ৰয়ু ৰু গুৰু এতিয়া ঘৰ লগত দেখুৱাইছো ঘ যোগ দন্তীয়া ন হলে এনেকুৱা হ'ব ঘয়নয় আঘ্ন ঘয়নয় আঘ্ন যেনে বিঘ্ন বধ হস্যইকাৰে বি ঘয়নয় আঘ্ন বিঘ্ন তাৰপিছত ঘ যোগ ৰ ঘ যোগ ৰ ঘয়ৰয় ঘ্ৰ যেনে ঘয়ৰয় ঘ্ৰ তাত আকাৰ মূৰ্ধন্য ন ঘ্ৰাণ উঙ যোগ ক উঙ যোগ ক উঙ যোগ ক হলে উঙইকৈ আংক এনেকৈ লিখিব লাগে যেনে তালব্য খ উঙইকৈ আংক ৰ শংকৰ উঙ যোগ খ উঙ যোগ খ উঙইখয় আংখ যেনে তালব্য খ উঙইখয় আংখ শংখ তাৰপিছত উঙ যোগ গ উঙ যোগ গ এটো এনেকৈ লিখিব লাগে উঙইগৈ আংগ উঙইগৈ আংগ যেনে অ উঙইগৈ আংগ অংগ উঙ যোগ ঘ উঙ যোগ ঘ উঙই ঘয় আংঘ যেনে লংঘন ল উঙই ঘয় আংঘ দন্তীয় ন লংঘন তাৰপিছত প্ৰথম ছ যোগ প্ৰথম ছ যোগ প্ৰথম ছ এনেকৈ হ'ব প্ৰথম ছয় আশ্চ যেনে হস্ৰৌ প্ৰথম ছয় আশ্চ উচ্চ প্ৰথম ছ যোগ দ্বিতীয় ছ প্ৰথম ছ যোগ দ্বিতীয় ছ প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ যেনে ইচ্ছা হস্ৰই প্ৰথম ছয় দ্বিতীয় ছয় আশ্চ তাত আকাৰ ইচ্ছা তাৰপিছত বৰ্গীয় জ যোগ নিয় বৰ্গীয় জ যোগ
নিয় এটু হব বৰ্গীয় জয় নিয় গিয় যেনে জ্ঞান বৰ্গীয় জয় নিয় গিয় তাত আকাৰ দন্তীয় ন জ্ঞান বৰ্গীয় জ যুগ ওয়াব বৰ্গীয় জয় ওয় জুৱ যেনে বৰ্গীয় জয় ওয় জুৱ ৰ জ্বৰ বৰ্গীয় জ যুগ ঝ বৰ্গীয় জ যুগ ঝ এটো অকমান জটিল যেন লাগে বৰ্গীয় জয় ঝয় আজ্ঝ বৰ্গীয় জয় ঝয় আজ্ঝ যেনে কুজ্ঝটিকা কঠ চৌকাৰে কু বৰ্গীয় জয় ঝয় আজ্ঝ মূৰ্ধন্য তথ চৈকাৰে তি কট আকাৰে কা কুজ্ঝটিকা মানে কুঁৱলী তাৰ পিছত নিয় যুগ প্ৰথম ছ নিয় যুগ প্ৰথম ছ এটো হ'ব নিয় প্ৰথম ছয় আনছ এটা শব্দ দেখুৱাইছো যেনে অ নিয় প্ৰথম ছয় আনছ ল অঞ্চল নিয় যুগ দ্বিতীয় ছ নিয় যুগ দ্বিতীয় ছ এটো হ'ব নিয় দ্বিতীয় ছয় আনছ নিয় দ্বিতীয় ছয় আনছ যেনে বানছা বট আকাৰে বা নিয় দ্বিতীয় ছয় আনছ তাত আকাৰ বানছা নিয় যুগ বৰ্গীয় জ নিয় যুগ বৰ্গীয় জ এটো হ'ব নিয় বৰ্গীয় জয় আঞ্জ যেনে আ নিয় বৰ্গীয় জয় আঞ্জ তাত আকাৰ আঞ্জা তাৰ পিছত মূৰ্ধন্য ত যুগ মূৰ্ধন্য ত যুগ মূৰ্ধন্য ত এটো হ'ব মূৰ্ধন্য তয় তয় আত্ত যেনে ঠাট্টা মূৰ্ধন্য থত আকাৰে ঠা মূৰ্ধন্য তয় তয় আত্ত তাত আকাৰ ঠাট্টা মূৰ্ধন্য ত যুগ ৰ মূৰ্ধন্য ত যুগ ৰ মূৰ্ধন্য তয় ৰয় ত্ৰ যেনে ট্ৰাক মূৰ্ধন্য তয় ৰয় ত্ৰ তাত আকাৰ ক ট্ৰাক মূৰ্ধন্য ত যুগ মূৰ্ধন্য তৰ লগত আৰু মোৰ মনত নাই পৰা তাৰ পিছতলৈ গৈছোঁ মূৰ্ধন্য ন যুগ মূৰ্ধন্য ত মূৰ্ধন্য ন যুগ মূৰ্ধন্য ত মূৰ্ধন্য নয় তয় আন্ত মূৰ্ধন্য নয় তয় আন্ত থকা এটা শব্দ যেনে ক মূৰ্ধন্য নয় তয় আন্ত ক কণ্টক মূৰ্ধন্য ন যুগ মূৰ্ধন্য থ মূৰ্ধন্য ন যুগ মূৰ্ধন্য থ মূৰ্ধন্য নয় থয় আন্থ এটো হ'ব যেনে কণ্ঠ ক মূৰ্ধন্য নয় থয় আন্থ কণ্ঠ মূৰ্ধন্য ন যুগ মূৰ্ধন্য দ মূৰ্ধন্য ন যুগ মূৰ্ধন্য দ মূৰ্ধন্য নয় দয় আন্দ এটো এনেকৈ লিখিব লাগে যেনে অন্দ অ মূৰ্ধন্য নয় দয় আন্দ অন্দ মূৰ্ধন্য ন যুগ মূৰ্ধন্য ধ মূৰ্ধন্য ন যুগ মূৰ্ধন্য ধ এটো হ'ব মূৰ্ধন্য নয় ধয় আন্ধ মূৰ্ধন্য নয় ধয় আন্ধ থকা শব্দ এটা যেনে সন্ধালনী দন্তীয়া খ মূৰ্ধন্য নয় ধয় আন্ধ তাত আকাৰ ল দন্তীয়া নথ হচইকাৰে নি সন্ধালনী তাৰপিছত মূৰ্ধন্য ন যুগ মূৰ্ধন্য ত যুগ ৰ মূৰ্ধন্য ন যুগ মূৰ্ধন্য ত যুগ ৰ এটো এনেকৈ হ'ব মূৰ্ধন্য নয় তয় ৰয় আন্ত্ৰ মূৰ্ধন্য নয় তয় ৰয় আন্ত্ৰ যেনে
চেণ্ট্ৰেল প্ৰথম চত একাৰে চে মূৰ্ধন্য নয় তয় ৰয় আন্ত্ৰ তাত একাৰ ল চেণ্ট্ৰেল তাৰ পিছত দন্তীয়া তলে আহিছো দন্তীয়া ত যোগ দন্তীয় ত দন্তীয়া তয় তয় আত্ত যেনে উত্তৰ হসৌ দন্তীয়া তয় তয় আত্ত ৰ উত্তৰ দন্তীয়া ত যোগ দন্তীয়া থ দন্তীয়া ত যোগ দন্তীয় থ এটো দন্তীয়া তয় থয় আত্থ যেনে উত্থান হসৌ দন্তীয়া তয় থয় আত্থ তাত আকাৰ দন্তীয় ন উত্থান দন্তীয়া ত যোগ দন্তীয় ন দন্তীয় ত যোগ দন্তীয় ন দন্তীয় তয় নয় আত্ন এটো হ'ব যেনে ৰত্ন ৰ দন্তীয়া তয় নয় আত্ন ৰত্ন তাৰ পিছত দন্তীয়া ত যোগ দন্তীয়া ত যোগ ৱাব যেনে দন্তীয়া তয় ৱয় ত দন্তীয়া তয় ৱয় ত ক তক তাৰ পিছত দন্তীয়া ত যোগ ম দন্তীয়া ত যোগ ম এটো হ'ব দন্তীয়া তয় মই আত্ম যেনে আত্মা আ দন্তীয়া তয় মই আত্ম তাত আকাৰ আত্মা তাৰ পিছত দন্তীয়া ত যোগ ৰ দন্তীয় ত যোগ ৰ দন্তীয়া তয় ৰয় ত্ৰ যেনে ছাত্ৰ দ্বিতীয় ছটাকাৰে সা দন্তীয়া তয় ৰয় ত্ৰ ছাত্ৰ দন্তীয়া ত যোগ ৰ যোগ হস্ৰৌ দন্তীয়া ত যোগ ৰ যোগ হস্ৰৌ হলে এনেকে হ'ব দন্তীয় তয় ৰয় হস্ৰৌ ত্ৰু যেনে শত্ৰু তালব্য খ দন্তীয় তয় ৰয় হস্ৰৌ ত্ৰু শত্ৰু দন্তীয়া দলে আহিছো দন্তীয়া দ যোগ দন্তীয় দ যোগ দন্তীয় দ হলে হ'ব দন্তীয় দয় দয় আদ্য দন্তীয়া দয় দয় আদ্য যেনে খদ্দৰ খ দন্তীয় দয় দয় আদ্য ৰ খদ্দৰ দন্তীয় দ যোগ দন্তীয় ধ দন্তীয় দ যোগ দন্তীয় ধ দন্তীয় দয় ধয় আদ্ধ যেনে বুদ্ধ বধ চৌকাৰে বু দন্তীয়া দয় ধয় আদ্ধ বুদ্ধ দন্তীয় দ যোগ ৱ দন্তীয় দ যোগ ৱাব সমান দন্তীয়া দয় ৱয় দ যেনে দ্বাৰা দন্তীয়া দয় ৱয় দ তাত আকাৰ ৰত আকাৰে ৰা দ্বাৰা তাৰপিছত দন্তীয়া দ যোগ ভ দন্তীয়া দ যোগ ভ এটো হ'ব দন্তীয়া দয় ভয় আদ্ভ যেনে উদ্ভিদ হস্ৰৌ দন্তীয়া দয় ভয় আদ্ভ তাত হস্ৰইকাৰ দন্তীয় দ উদ্ভিদ দন্তীয় দ যোগ ম দন্তীয় দ যোগ ম দন্তীয় দয় মই আদ্ম যেনে প দন্তীয়া দয় মই আদ্ম পদ্ম তাৰপিছত দন্তীয়া দ যোগ ৰ দন্তীয় দ যোগ ৰ এটো হ'ব দন্তীয়া দয় ৰয় দ্ৰ দন্তীয়া দয় ৰয় দ্ৰ থকা এটা শব্দ যেনে দন্তীয়া দ ৰথ হস্ৰইকাৰে ৰি দন্তীয় দয় ৰয় দ্ৰ দৰিদ্ৰ তাৰপিছত দন্তীয়া দ যোগ ৰ যোগ হস্ৰৌ দন্তীয়া দ যোগ ৰ যোগ হস্ৰৌ এই তিনিটা আখৰ মিলিলে এনেকুৱা হ'ব দন্তীয় দয় ৰয় হস্ৰৌ দ্ৰু যেনে দ্ৰুপদ দন্তীয় দয় ৰয় হস্ৰৌ দ্ৰু প দন্তীয় দ দ্ৰুপদ তাৰপিছত দন্তীয়া দ যোগ ৰ যোগ দীৰ্ঘৌ
দন্তীয়া দ যুগ ৰ যুগ দীৰ্ঘ এটো হ'ব দন্তীয় দয় ৰয় দীৰ্ঘ দ্ৰু যেনে বিদ্ৰুপ বথ হস্যইকাৰে বি দন্তীয় দয় ৰয় দীৰ্ঘ দ্ৰু প বিদ্ৰুপ তাৰ পিছত দন্তীয়া ধলে আহিছো দন্তীয় ধ যুগ ওয়াব দন্তীয়া ধয় ওয় ধ যেনে দন্তীয়া ধয় ওয় ধ অনুস্বৰ দন্তীয় হ ধ্বংস দন্তীয়া ধ যুগ ৰ যুগ হস্ৰৌ দন্তীয় ধ যুগ ৰ যুগ হস্ৰৌ এটো এনেকৈ হ'ব দন্তীয়া ধয় ৰয় হস্ৰৌ ধ্ৰু যেনে ধ্ৰুৱ দন্তীয়া ধয় ৰয় হস্ৰৌ ধ্ৰু ওয়াব ধ্ৰুৱ তাৰ পিছত দন্তীয়া নলে আহিছো দন্তীয়া ন যুগ দন্তীয়া ত দন্তীয়া ন যুগ দন্তীয় ত এটো এনেকৈ হ'ব দন্তীয়া নয়তয় আন্ত যেনে অ দন্তীয় নয়তয় আন্ত অন্ত দন্তীয়া ন যুগ দন্তীয়া থ দন্তীয়া ন যুগ দন্তীয় থ এটো এনেকৈ হ'ব দন্তীয়া নয়থয় আন্থ যেনে গয় ৰয় গ্ৰ দন্তীয়া নয়থয় আন্থ গ্ৰন্থ দন্তীয়া ন যুগ দন্তীয়া দ দন্তীয়া ন যুগ দন্তীয়া দ এটো এনেকৈ হ'ব দন্তীয়া নয় দয় আন্দ যেনে আ দন্তীয়া ন দন্তীয়া নয় দয় আন্দ আনন্দ আনন্দ তাৰ পিছত দন্তীয়া ন যুগ দন্তীয়া দ যুগ ৰ দন্তীয়া ন যুগ দন্তীয়া দ যুগ ৰ এটো হ'ব দন্তীয় নয় দয় ৰয় আন্দ্ৰ দন্তীয়া নয় দয় ৰয় আন্দ্ৰ যেনে কেন্দ্ৰ কত একাৰে কে দন্তীয় নয় দয় ৰয় আন্দ্ৰ কেন্দ্ৰ তাৰ পিছত দন্তীয়া ন যুগ দন্তীয়া ধ দন্তীয়া ন যুগ দন্তীয়া ধ দন্তীয়া নয় ধয় আন্ধ যেনে অন্ধ অ দন্তীয়া নয় ধয় আন্ধ অন্ধ দন্তীয়া ন যুগ দন্তীয়া ন দন্তীয়া ন যুগ দন্তীয়া ন এটো দন্তীয়া নয় নয় আন্ন যেনে অন্ন অ দন্তীয় নয় নয় আন্ন অন্ন তাৰ পিছত দন্তীয়া ন যুগ ম দন্তীয়া ন যুগ ম দন্তীয়া নয় ময় আন্ম যেনে জন্ম বৰ্গীয় জ দন্তীয়া নয় ময় আন্ম জন্ম দন্তীয়া ন যুগ দন্তীয়া ত যুগ ৰ এটো এনেকৈ হ'ব দন্তীয়া নয় তয় ৰয় আন্ত্ৰ যেনে মন্ত্ৰ ম দন্তীয়া নয় তয় ৰয় আন্ত্ৰ মন্ত্ৰ তাৰ পিছত দন্তীয় ন যুগ দন্তীয় ত যুগ হস্ৰৌ এই তিনিটা যুক্ত হলে হ'ব দন্তীয়া নয় তয় উই আন্তু যেনে জন্তু বৰ্গীয় জ দন্তীয়া নয় তয় উই আন্তু ছাত্ৰ ছাত্ৰীসকল মই দন্তীয়া ত বৰ্গলৈকে আজি এটো ভিডিঅ'ত শিকালো তোমালোকক আশা কৰিছো মোৰ ভিডিঅ'ৰ পৰা তোমালোকে যুক্তাক্ষৰ সমূহৰ আভাস পাবা আৰু অভ্যাস কৰিলে নিশ্চয় পাৰিবা বাকি থকাখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত শিকাম আশা কৰিছো তোমালোক ভিডিঅ'টোৰ পৰা উপকৃত হ'বা যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিবলৈ নাপাহৰিবা যিমান পাৰা শেয়াৰ কৰিবা আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি থবা যাতে মোৰ পিছৰ ভিডিঅ'খিনিও সময়মতে তোমালোকে শিকিবলৈ পোৱা আজিৰ ভিডিঅ' ইমানতে সামৰিছো ধন্যবাদ